নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই জব প্ৰবাসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, ইণ্ডিয়ান নেভিত বৃহৎ সংখ্যক পদ মুকলি হৈ গৈছে। আপোনালোকে এই পদসমূহত যদিহে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব হবিক চাই যাওক। এই ভিডিঅ'টো অকণো স্কিপ নকৰিব শেষলৈকে। বন্ধু বান্ধৱীসকল, এইটো দেখিছে এডভাৰটাইজমেণ্টখন। ইণ্ডিয়ান নেভিত পদ মুকলি হৈ গৈছে আপোনালোকৰ বাবে। এই নটিচখন মুকলি কৰি দিছে। বৰ্তমান আপোনালোকৰ এপ্লাইটো অনলাইন যোগে চলি আছে। নিশ্চয় এখন দেখিছে মুঠ আপোনালোকৰ 90টা পোষ্ট ওলাইছে। এই পদসমূহত যদিহে এপ্লাই কৰিব বিচাৰে অতি সোনকালে এপ্লাইটো কৰি লওক। এই ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ লাষ্ট ডেটও হয়। ইয়াত বন্ধু বান্ধৱীসকল এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, 12 পাছ বিচাৰিছে। যদিহে আপোনালোকে কোনো এখন ইউনিভাৰ্চিটি আণ্ডাৰত বা কোনো এটা ষ্ট্ৰীমৰ আণ্ডাৰত আপোনালোকে 12 পাছ অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। মুঠ পদ আছে আপোনালোকে নিশ্চয় গম পাইছে 90টাকৈ। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, নিশ্চয় গম পাইছে। কেণ্ডিডেট মাষ্ট বি 12 পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। লগতে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে পাছ কৰিব লাগিব, য'ত নেকি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ ইত্যাদিবোৰ থাকিব লাগিব আপোনালোকৰ। ইয়াত আপোনালোকৰ এজ লিমিট বিচাৰিছে 16 বছৰৰ পৰা আপোনালোকৰ 19 বছৰৰ ভিতৰত হ'ব লাগিব, য'ত নেকি আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব SC, ST, OBC, PWD আৰু PH সকলৰ বাবে। আপোনালোকে ইম্পৰ্টেণ্ট ডেটটো সম্পূৰ্ণকৈ চাই এপ্লাই চলি আছে 24 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাইসমূহ চলি আছে আৰু 23 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট দিয়া হৈছে। যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে এই পদসমূহত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। এই দেখিছে নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এই এপ্লাই অনলাইন লিংকটো দি দিয়া থাকিব। তাত গৈ পিনি আপোনালোকে ভালদৰে নিজৰ মোবাইলৰ দ্বাৰা এপ্লাইটো কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে। আৰু এই জব প্ৰবাসম চেনেললৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অলপ ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।